দিনত আৰু ভাল শ্বুটিং কৰিম বুলি আশা কৰিছোঁ। আপোনালোকৰ মৰমটো লাগে আৰু ভণ্টিক ছাপোৰ্ট কৰক, আমি আগুৱাই যাব লাগে। হে গাইজ, গুড মৰ্ণিং। সপোন মহপুৰী অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে বহুত স্বাগতম। ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই ৰেডি। এতিয়া অলপ পিছতে আমি শ্বুটিঙলৈ যাম আৰু দাদাহঁতে কোৱা মতে আজি শ্বুটিঙৰ লাষ্ট দিন হয়। সেইকাৰণে ভাবিছোঁ আজি মোৰ লগত কিমানখিনি মানুহ আছিলে আমাৰ টীমত মই সকলোকে আপোনালোকৰ আগত চিনাকি কৰাই দিম, আপোনালোকক দেখুৱাম আৰু আমি ক'ত আছিলোঁ কেনেকুৱা আছিলোঁ ভালদৰে আপোনালোকক দেখুৱাম। সেইটো ৰাস্তাটো ইয়াতকৈ বেছি ওপৰলৈ নাযাওঁ, ইয়াৰ পৰাই মানে তলৰখিনি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মানে তলৰ আমাৰ ৰুমকেইটা সেই তাৰ বোলে সেই ভাইটি পুলিচৰ হেৰিটো আছে বোলে। একেটা মানুহকে দুটা নিদিয়ে নহয়। গুণ্ডা পুলিচে আজি মাৰিবহে, পুলিচে আজি ধৰি কিনি লৈ যাব। আজিৰ পৰা নাই আৰু ভাইটি কান্দিব লাগিব। ৰ'ব দেখুৱাইছোঁ ৰাস্তাটো। এইয়া সেইফালে ওলাই আহিছে ল'ৰা ৰুমৰ ল'ৰাখিনি। এইফালে তললৈ নামি আহিব লাগে মহাদেৱপুৰত, বিৰাট গেটৰ ওচৰত। এইফালে এইটো ল'ৰা ৰুম হয়। টোপনি ভাঙাই নাই কাৰো, গোটেইখন হৈ আছে। এইটো গুণ্ডা, ছেকেণ্ড গুণ্ডা হৈ কিনে কৈ কিনে এইফালে নাচালে কেনেকৈ হ'ব হে? এইটো পুলিচ গুণ্ডা, 2 নম্বৰ পুলিচ। মাৰিব আকৌ মোক পুলিচে শুনি পাব লাগিলে। এইটোৱে আমাৰ ৰুম, কিন্তু আমাৰ ৰুমটো নেদেখাওঁ দেই, লেতেৰা। আৰু আমি থকা ৰুমটোৰ চাৰিওফালৰ পৰিৱেশটো এনেকুৱাই আছিল। মানুহবোৰৰ লগত পিছত চিনাকি কৰাই দিম, পিছত দেখুৱাম মোৰ লগৰবিলাককো আৰু এইখন হোটেলৰ মানে আণ্টিগৰাকীক আৰু ভণ্টি বাহঁতক পিছত দেখুৱাম। যদি চাব বিচাৰে তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে। হাই ফ্ৰেণ্ডছ, মই কৈছিলোঁ কি মই ঘৰলৈ যোৱাৰ আগত আমাৰ শ্বুটিং হোৱাৰ পিছত আমাৰ ইয়াত থকা ভাইটি ভণ্টি তাৰপিছত দাদা বৌ সকলো মানে আপোনালোকৰ আগত দেখুৱাম। এতিয়া শ্বুটিং শেষ হ'ল আৰু সকলোকে দেখুৱাম। ৰ'ব গৈ আছোঁ। এইটো ভাইটি ক্লাছ কৰিলে। ৰ'ব সেইটো বাৰু পিছত দেখাম, কিন্তু মই এতিয়া প্ৰথমতে বেলেগ ভাইটি এটা আৰু ভণ্টি এজনী ওচৰলৈ আহিছোঁ। এয়া এইটো ভাইটি আৰু সেইজনী ভণ্টি। এতিয়া ভাইটিয়ে ভণ্টিয়ে ক'ব কি ভাইটিয়ে ক'ৰ হয়, তাৰপিছত আৰু কি আহিছিলে আমাৰ লগত একেলগতে থাকি আমাৰ লগত একেলগতে কাম কৰি কেনেকুৱা লাগিলে। ৰ'ব হাতখন গালৰ পৰা এৰুৱাই দিয়া আৰু নিজৰ নামটো কোৱা, ক'ৰ হৈছিলে কোৱা, মোৰ লগত থাকি কেনেকুৱা লাগিলে আৰু চিনেমাখনৰ বিষয়ে অলপ কৈ দিয়া। নামটো মাধৱ গোহাঁই। হয়, চিনেমাখনৰ বিষয়ে অলপ কৈ দিয়া, মানে সকলোৱে মানে চাব, আশীৰ্বাদ কৰিব। হাতখন আঁতৰাই দিয়া, মুখখন নেদেখিছে ৰাইজে, লাজ কৰিব নালাগে। ভাইটি ঘৰ ক'ত হয় কৈ দিয়া। ভণ্টি কোৱা, তোমালোকৰ ইয়াতে থাকিলোহি, আহি কিনি কেনেকুৱা পালা? মানে গজব মস্ত। আৰু তোমাৰ নামটো কৈ দিয়া। আৰু তুমি কিহত পঢ়ি আছা? ক্লাছ 8। একদম সৰু কিন্তু দেখিবলৈ বহুত ডাঙৰ হয়। থেংক ইউ মাধৱ ভাইটি। এইবোৰ কাপোৰ কানি পেকিং কৰি ঘৰলৈ যাবলৈ ৰেডি হৈছে। মাইনা চতিয়া ভাগি থাকিলে আছে। সেয়া আমাৰ
লগত থকা এজন জমনি ভাইটি হয়। ৰ'ব দেই, গৈছোঁ তাৰ ওচৰলৈ। এইটো ওলাইছে, ঘৰত যোৱাগৈ নেকি? কেলৈ যোৱাগৈ? খালি ভণ্টিটো গ'লগে, কিন্তু থাকিবি বাৱেন লগাইছে মনটো বুলি কৈ দে। দুখ লাগিছে। চুলিখিনিও দীঘল হৈ আহিছে। আচ্ছা, ভাইটিৰ নিজৰ চিনাকি দি দিয়াচোন। হাই, মই আছোঁ গালপথাৰৰ, মোৰ নাম অংকিত নেওগ। তাৰপিছত আমাৰ লগত সি কেনেকুৱা লাগিলে? মোক লগ পাই কেনেকুৱা লাগিলে? একদম বহুত ভালেই লাগিলে। এতিয়া কাপোৰ দাম ইচ্ছা কৰা নাই ৰ'ব। কেমেৰাটো দেখি চাবলৈ কিয় লাজ কৰিছে? মানে অকণমান ঠিক আছে গৈ আছোঁ। হ'ব। এতিয়ালৈকে দুজন ভাইটিৰ লগত মানে দুজন ভাইটিক দেখুৱালোঁ, আৰু এজন আছে এইজন। যাবলৈ ওলাইছোঁ আৰু এতিয়া যামগৈ। কৈ দিয়াচোন কেনেকুৱা লাগিলে, ক'ৰ হয় নামটো? মই মেহন্তি হয়, মোৰ নাম মিন্তু শইকীয়া। ভালেই লাগিলে বাৰু ইয়াত আহি, মানে চবকে লগ পাই ভালেই লাগিলে। ভাল লাগিলে। মোৰো ভাল লাগিলে। দাদা কৈ দিয়কচোন অলপ, মানে কেনেকুৱা লাগিলে আমাকো লগ পাই একেলগতে থাকি? বহুত ভাল লাগিলে। যিহেতু আজিৰ পৰা মানে আমি লগ নোপোৱা নপৰি হ'ম এতিয়া, আমাৰ মনটো দুখো লাগিছে। তথাপিও ফোন নম্বৰ আছে, ফোন কৰিম নহয় জানো? হয়, আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ সকলোৰে। হয়, থেংক ইউ। ভাল লাগিল বাইদেউ, চবকে ভাল লাগিল, মানে লগ পোৱা আশা থাকিলে পাম আৰু এই ভাইটিয়ে সঁচাকৈ লাজ কৰে নে মোৰ লাজ কৰে নাজানো। তাৰপিছত হেৰি কৈ দেচোন ভাইটিৰ নামটো? মই নামটো জানো। মোৰ নামটো মনোঞ্জয় চেতিয়া। ক'ৰ হয়? মই আপুনি কথা হয়। কেনেকুৱা লাগিলে চবৰে থাকি কাম কৰি? খুব ভাল লাগিছে। ভৱিষ্যতে লগ নাপাওঁ আৰু কেতিয়াও ন? ভৱিষ্যতে লগ পাম বুলি আশা থাকিল। থাকিম। চাওকচোন কিমান লাজ কৰে, তলৰ ফালে সিফালে চাই থাকোঁতে গৈছে। হ'ব, থেংক ইউ। ইমানটোৱে আশা কৰিলোঁ, মইতো নেপাম বুলি ভাবিছিলোঁ। বাকী থকা ভাইটি সেইজনৰ ওচৰলৈ গৈছোঁ। বা তুমি লাষ্টত থাকি গৈছে এইজন। এবাৰ টানি দিয়া। কৈ দিয়া নামটো ক'ৰ হয় আৰু কেনেকুৱা লাগিলে? নমস্কাৰ, মোৰ নামটো শ্ৰী শুক্লকান্ত মৰাণ হয়। বিশেষকৈ ভালেই লাগিলে আৰু বাহঁতক লগ পাই খুব ভাল লাগিল। আমি যিহেতু ইমানটো ভবা নাছিলোঁ যে আমি ইমান ভাল বা এগৰাকী লগ পাম, আৰু বহুত ভাল লাগিছে বাক মানে। বহুত থেংক ইউ দেই। আৰু ঘৰত গৈ বহুত মিছ কৰিম। বহুত ভাল লাগিলে শ্বুটিং কৰি। তো বাহঁতে যেনেকুৱা মৰম দিলে, হয়তো আমি এনেকুৱা ধৰণৰ মৰম আৰু বেলেগ বাৰ পৰা মই সঁচাকৈ কাণত ধৰি কৈছোঁ, বেলেগ বাৰ পৰা মই এনেকুৱা মৰম কেতিয়াও পোৱা নাছিলোঁ। বহুত ভাল লাগিছে বা। আৰু নিজৰজনীয়ে শুনিব লাগিলে দিব আকৌ মোক। সঁচা কৈছে, এনেকুৱা বা জীৱনত লগ পাই পোৱা নাছিলোঁ। তো মোৰ ঘৰ মিহলিটোত হয়। আমি বাক লগ পাবৰ কাৰণে বহুত চেষ্টা কৰিম, আৰু আপোনালোকৰ ঘৰতো যাম দেই এদিন। আপুনি আমাৰ ঘৰত আহিব কিন্তু। মই আহিমেই। তাৰপিছত আৰু কেতিয়া যাবা আমাৰ ঘৰলৈ? আপোনালোকৰ ঘৰত দেৱালীত যাম। ঠিক আছে? দেৱালীত হ'ব নে কি বুলি ক'লা? দেৱালীতে যাব নে? এনেই কথা নকয় কিন্তু এতিয়া মাজত কৈ আছে। আমি বাৰ ঘৰত দেৱালীত যাম। বহুত ভাল লাগিলে শ্বুটিং কৰি। আৰু মই সকলোকে ক'ব বিচাৰোঁ যে আমি যি ধৰণে শ্বুটিং কৰিলোঁ, এই শ্বুটিংখনত যাতে সকলোৱে আমাক, যেতিয়া আমাৰ ভিডিঅ' বা মুভিখন আপলোড হ'ব, তেতিয়া সকলোৱে আমাৰ মুভিখন লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। মৰম আশীৰ্বাদ কৰিব। আমি সকলোৰে লাইক, শ্বেয়াৰ, কমেণ্টৰ প্ৰতি আমি সকলোৰে বহুত ধন্যবাদ জ্ঞাপন কৰিম। সকলোকে আমি হৃদয়ৰ পৰা মৰম যাচিম। তো আমাকো মৰম দিব, আমি যাতে আৰু আগুৱাই যাব পাৰোঁ আৰু বহুত ভাল বনাব পাৰোঁ, যাতে আপোনালোকৰ মাজলৈ আমি বহুত ভাল ভিডিঅ' আনিব বিচাৰোঁ। তো আমাৰ যদি ভুল হৈছে, আপোনালোকে ভুলৰ প্ৰতি ক্ষমা কৰিব। আমাৰ ভুলবোৰ দেখুৱাই দিব, শুধৰাই দিব। আমি যিহেতু প্ৰথম আহিছোঁ, মই জীৱনত প্ৰথম এনেকুৱা শ্বুটিঙৰ বাবে আহি পাইছোঁ। আগতে আহি পোৱা নাছিলোঁ, বহুত সপোন আছিল আহিবৰ কাৰণে। আৰু বাহঁতক লগ পাইও খুব ভাল লাগিল। আজি ইয়াৰ পৰা যাব ওলাইছোঁ, যিহেতু বহুত দুখ লাগিছে। বাক হয়তো আৰু লগ পাওঁ নে নাপাওঁ সেইটো নাজানো বাৰু। তো লগ পাম চাগে বা ন? কেলৈ নাপাম? আমাৰ ঘৰলৈ গ'লে পাম, আৰু আমিও আহিলে পাম। ঠিক আছে, তেতিয়াহ'লে মই মোৰ ফালৰ পৰা ইমানটোৱে ক'লোঁ। আমাৰ বা ভিডিঅ'টো সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব যিমান পাৰে। তো আৰু
বা তেতিয়াহ'লে লগ পাম আৰু ন ঠিক আছে হ'ব বহুত ধুনীয়াকৈ ক'লে বহুত বহুত থেংক ইউ চবৰে দুখ লাগিছে কান্দি আছে সেইফালে গৈ সেইটো কান্দিছে এইফালে চবৰে আলোচনা চলিছে কেতিয়া ঘৰত গৈ পাম হৈ গ'ল কেইবাদিনো এইটো লাজিকা ভাইটিটো কেমেৰাটো তৰিলে মানে আঁতৰি যোৱাটো আচলতে মই লাজকীয়া নহয় কাৰণ মই কেমেৰা আগত লাভলে লাজ কৰে হেনো আকৌ এবাৰ দেখাই দিওঁ সেইটো মানে আমাৰ চিনেমাখনত যিজন হিৰো মানে জয়দীপ দাদা তেওঁৰ ওচৰলৈ গৈছোঁ দাদা কৈ দিয়কচোন কেনেকুৱা লাগিলে নমস্কাৰ মোৰ নাম জয়দীপ ধৰ মই কাকোপথাৰ নিবাসী আৰু চবৰ প্ৰথমটো চব মোৰ অৱস্থা শ্বুটিঙৰ পিছত মই নিদি গ'লোঁ পূৰা বাট বহুত ভাল লাগিলে গোটেই টীম বহুত ভাল বহুত ষ্ট্ৰং হয় টীম আৰু নতুন টীমৰ লগত কাম কৰিছোঁ বুলি মোৰ তেনেকুৱা এটা মানে অনুভৱেই হোৱা নাই আৰু এই ভণ্টি ভাল এক্টিং কৰিছে আপোনালোকৰ সহায় আৰু মৰম আৰু সহযোগ লাগে আমি আগবাঢ়ি যাবৰ কাৰণে আৰু আপোনালোকৰ মৰম আৰু সহযোগ হ'লে আমি অনাগত দিনত আৰু ভাল শ্বুটিং কৰিম বুলি আশা কৰিছোঁ আপোনালোকৰ মৰমটো লাগে আৰু ভণ্টিক ছাপোৰ্ট কৰক আমি আগুৱাই যাব লাগে বাছ ধন্যবাদ থেংক ইউ দাদা আমি য'ত আছোঁ তাত এই মানে ঘৰৰ আণ্টিজনী এইফালে বহি আছে আমাক কেনেকুৱা লাগিলে ৰ'ব সুধিছা আৰু আপোনালোকক আগত দেখুৱাওঁ বহুত ভাল লাগে নিজৰ মাৰ নিচিনা লাগিলে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা আমাক ৰাখিলে বহুত মৰম কৰি ৰ'ব গৈছোঁ এয়া ফটো উঠি আছে ভৰিটোতো ভালকৈ গৰম পানী হ'ব ঠিক হ'ব আণ্টি আপুনিতো আমাক হৈ গ'ল আজি 4-5 দিন ইমান ধুনীয়াকৈ ৰাখিলে তাৰ বাবে বহুত বহুত ধন্যবাদ নিজৰ মাৰ দৰে লাগিলে তাৰপিছত আপুনি কওক আমাক লগ পাই কেনেকুৱা লাগিলে ভালে লাগিলে আৰু মনটোৱে বেয়া লাগিছে আজি যাম কোৱা দেখি আকৌ কেতিয়াবা আহিলে সোমাম তাৰপিছত আমাকো ইমান নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ৰখাৰ বাবে বহুত বহুত ধন্যবাদ আপুনি যাব কেতিয়াবা আমাৰ ঘৰ ফালেও কেতিয়াবা ওলাম বাৰু এয়া আছিল আণ্টি মাৰ নিচিনাই লাগিলে থাকি আৰু মই এইফালে ভৰিটো দুখ পাইছোঁ সদায় কৈ থাকে মানে ভৰিটো কেতিয়া মানে গৰম পানীয়ে ধুবা কি মানে খবৰ লৈ থাকি বহুত ভাল লাগিছে কিন্তু এদিনো গৰম পানীয়ে ধোৱাহে নহ'ল সময় নহ'ল ধুবলৈ টাইমে নাপাওঁ তাৰপিছত এতিয়াও কৈছে কি ভৰিটো গৰম পানী এদিনো ভালকৈ নুধুলা বুলি একদম মানে মাৰ নিচিনা লাগিলে আৰু এজনী বা কেনেকুৱা লাগিল কওক আমাক লগ পাই ভালে লাগিলে বেয়া নালাগে আমি কিবা ভালকৈ আছোঁ নে বেয়াকৈ আছোঁ ভুল কৰিছোঁ যদিও নাজানো নাই কোৱা দেই একো বেয়া নাপাব নাপাওঁ নাই কোৱা ভুল বহুত মৰম কৰে আণ্টিও বাও ভণ্টিও নিজৰ বা নিচিনা লাগিলে লগ পাই তাৰপিছত কেতিয়াবা যাব আমাক সেইফালেও যাম বাৰু হ'ব মই ইয়ালৈ মানে মোক বেছিকৈ জোৰ কৰিছিলে এইজনে এতিয়া এইজনে ক'ব কাম কৰি কেনেকুৱা লাগিলে মোকো কেনেকুৱা লাগিলে নতুন চবেই নতুনে আছিলোঁ তাৰপিছত এতিয়া কৈ দিব কমেই যায় মানে কাম কৰি আমাৰ যথেষ্টখিনি ভালেই লাগিলে বহুত আনন্দ লাগিলে বহুত ফূৰ্তি কৰিলোঁ তাৰপিছত এতিয়া যাবলৈ সময়তহে কিছু দুখ লাগিছে কিন্তু কান্দিব নোৱাৰোঁ চকু পানী নোলায় কিবা দিনত কান্দি কান্দি সেই হেৰি কৰি থাকিলে আৰু হ'ল দুদিনমানৰ আগৰ পৰা আমি কান্দি আছোঁ কাৰণ কেলৈ কি যিজনী মেইন এক্ট্ৰেছ হিৰইনজনীয়ে মোক এৰি থৈ যায়গৈ যে বেলেগ এটালৈ চকু পানী একদম শুকাই গ'ল তাৰমানে উপায় নাই কেনেকৈ গ'ল চাবা চোলা তোলা একদম ফালি দিলে আৰু পূৰা লোকচান হৈছে আৰু মোৰ তাৰপিছত বিশেষকৈ আপোনালোকে আমাৰ চিনেমাখন সকলোৱে চাব তাৰপিছত সকলোৱে আশীৰ্বাদ কৰিব আমাৰ সকলোখিনি নতুন প্লেয়াৰ বুলি ক'ব লাগিব যথেষ্টখিনি ভাল হৈছে আমাৰ এইফালে নবৌ আছে তাৰপিছত আমাৰ দাদা আমাৰ নবৌ মেকআপমেন আমাৰ চিনেমাখনত মেকআপ কৰিছিলে বৌৱে এজন দাদা ডাইৰেক্টৰ দাদাজন কেমেৰামেন কৰিঅ'গ্ৰাফাৰ চব এজনী বৌ মেকআপ কৰিছিলে কিন্তু কেমেৰা আগতলৈ নোলায় আকৌ কিবা এটা কৈ দিয়ক না কৈ দিয়ক ক এজনী দেখাই দিছোঁ একো নকয় বোলে হ'লেও মই দেখাই দিছোঁ মোবাইল চাই আছে আচলতে বৌ এনেকুৱা কাৰণ আছে আমি আজি গুচি যাম যে বৌ দুখ লাগিছে সেইকাৰণে মানে কান্দিব নোৱাৰিছে তো দুখ কৰি তাত বহি আছে সেইকাৰণে মানে বৌ একো নকয় বাদ বাকী বাদ দে
আমাৰ মুভিখন সকলোৱে চাব মানে মুভি আৰু কিন্তু চব মুভি তাৰমানে প্ৰথম কাম আমি চবে নতুন আৰু কামটো নতুন আমি সকলোৱে নতুন চেষ্টা কৰিছোঁ যাতে আমাক সকলোৱে আগবাঢ়ি যাবলৈ অকণমান তাৰমানে অকণমান সুবিধা দিয়ে মৰম চেনেহ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদতে আমি সদায় ঋণী হৈ থাকিম তাৰপিছত আগলৈ আৰু আমি এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' বনাবলৈ আমি কাহিনী লিখিবলৈ আমি চেষ্টা কৰিম তাৰপিছত চব আপোনালোকৰ মৰম চেনেহৰ ওপৰত আমি নিৰ্ভৰ কৰিম কাৰণ কেলৈ আপোনালোকে যদি মৰম চেনেহ নিদিয়ে বা ছাপোৰ্ট নকৰে তেতিয়াহ'লে আমি বনাই সুখী নহওঁ দুখী হওঁ কাৰণ কেলৈ আপোনালোকৰ মৰম চেনেহতে আমি সদায় ঋণী হৈ থাকিম আৰু এটা কথা আমাৰ মানে এই শ্বৰ্ট ফিল্মখনত গুণ্ডা পাঠ ইয়ে কৰিছে গুণ্ডাৰ চৰিত্ৰটো ইয়াৰে আছে আৰু তাৰ কাহিনীটো ইয়ে লিখিছে কপাল মোৰ একদম পুৰা ভাল আছিলে কাৰণ কেলৈ যিখন মই শ্বৰ্ট ফিল্ম মই নিজে লিখিছোঁ তাৰপিছত আৰু লিখাৰ মানুহজন ময়ে হয় তাৰপিছত আৰু যিজন মেইন এই গুণ্ডাপাত কৰিছোঁ ময়ে পাই গ'লোঁ বহুত ভাল লাগিলে কৰি বহুত আনন্দ উপভোগ কৰিলোঁ আমি আৰু আশা কৰোঁ তেনেকুৱাকৈ আমি যেনেকৈ আহি গ'লোঁ আৰু আমাৰ আঁতৰি আমিনো কেনেকৈ পাহৰি থাকোঁ তাকে আমাৰ আঁতৰি আমাক যথেষ্টখিনি সহায় কৰিছে ইমান গধূলি ৰাতিখন আমি কল কৰিছোঁ আঁতৰি আমাক লৈ যোৱাহি বুলি আমাক আঁতৰি আমাৰ তেখেতৰ কথা অলপো নভবাকৈ তেখেতৰ কিবা জৰুৰী কাম আছিলে বোলে তিনিচুকীয়াত তেখেতে নগৈ আমাৰ এইফালে আমাক লৈ যাব আহিছে বহুত বহুত ধন্যবাদ জনালোঁ আমাৰ আঁতৰিকো তাৰপিছত আমাৰ নিগুদা আৰু নবকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ফালৰ পৰা আৰু আমি দাদা বৌহঁতক কেতিয়াও পাহৰি নাথাকোঁ আৰু আপোনালোকে আমাক সহায় সহযোগ কৰি থাকক মৰম আশীৰ্বাদ কৰক যাতে আমি ভালদৰে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যাতে আপোনালোকলৈ আমি আনিব পাৰোঁ ধন্যবাদ আৰু আপোনালোকে সপোন মৌ কৰি আমাৰ পৰিবাৰ ইউটিউব চেনেলটো বা মোতকৈ সৰু তাৰমানে এনেই আৰু বা বুলি এইটো ডাইলগ আৰু পৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তাকে বাই বাই আমি এতিয়া ঘৰত যাওঁ বাই বাই আমি এতিয়া যাওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলোবিলাক কৰি দিব থেংক ইউ